हाय हेलो दोस्तों नमस्कार वेलकम बैक टू माय यूट्यूब चैनल या हाथत की लैছো দেখিছনে এয়া 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 গছপুলি আজি নানজে দেখাছিলো বাগানত গৈ আজি পুলি ৰুবগে লাগিব নিম এটো ঘোৱা নিম বুলি কয় এটো পুলিটো সে ঘালি আনিছো এটো ৰুবগে লাগিব বাগানৰ মাজত বলক ভিডিওটো আৰম্ভ কৰো যেটো বৰ্তমান আহি আছো বাগানৰ মাজলে এইকেইটা ৰুবগে লাগিব আজি এইকেইটা পুলিকেইটা গছ পুলি ৰুব লাগিব আজি গছ পুলি ৰোপণ কৰা হ'ব গছ পুলি বাগানৰ মাজত গছ পুলি ৰোৱা হ'ব আজি স্নাহ কিমান ধুনীয়া জেগা এইটো চাহ পুলি ৰুবৰ কাৰণে জেগাটো ঠিক কৰি থোৱা হৈছে বৰ্তমান বন গজি আছে এইটো জেগাটোত জিনা নাই ইয়াতে এইখিনিতে ৰুই থৈ যাওঁগে নেকি একদম ছাগলী গৰুৱে মজা পাব খাই এখন খুলি লওঁ কৈছোঁ এইখন এতিয়া হাবি হৈ গ'ল এতিয়া আগতেতো একদম পূৰা ধুনীয়া আছিল এতিয়া পূৰা হাবিয়ে বাঁহ লৈ গৈছে সেইখিনি পুলি ইয়াতে ৰুব লাগিব পুলিটো ইয়াতে ৰুব লাগিব এইখিনি ৰুব লাগিব ইয়াতে চাহ পুলিখিনি আমি তাক পাইছিলোঁ ন আপোনাৰ প্ৰথম ব্লগটোত ইয়াতে ৰুব লাগিব ভিডিঅ'বিলাক চাই কেনেকুৱা পায় ক'ব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাইকো কৰি দিব এনেকুৱা ধৰণৰ ভিডিঅ' দি থাকিম মই মোবাইল বিষয়েও দিম আপোনাৰ এনেকুৱা যি দি দিম আৰু ব্লগ ঠিক আছে পুলিখিনি ৰুই লওঁ দেখাই আছোঁ বলক এইকণতে ৰোৱা যাওক পুলিটো গাঁত এটা খান্দি লওঁ ধুনীয়াকৈ আৰামত গাঁতটো খান্দি আপোনাৰ কণতে ৰুই দিম আৰু এয়া গাঁতৰ বেছি দৰকৈ খান্দিব নালাগে অকণমান খান্দিলে মজা হ'ব অকণমান বাগানীয়া বনি যাব লাগিব আৰু समझ रहे हो आप समझ रहे हो ना এইটো হৈ গ'ল এটা ৰুম বিচনা হৈ গৈছে এইটো হৈ গ'ল এটা ৰুই ল'ব লাগিব ইয়াতে গাঁতটো এটা পুলি ৰুব লাগিব মোবাইল থৈ লওঁ আচ্ছা দেখিছে না বা এইটো এটা ৰুম ইয়াতে এইটো ৰুম একদম জোখ হৈছে গাঁতটো গছ পুলি ৰুব লাগে গছ কাটিছে মানুহে গছ পুলি ৰুব লাগে এতিয়া ভালকেতো ৰুব নোৱাৰোৱেই ইয়াতে ৰুম আৰু বাগানৰ মাজতে ৰুই দিছোঁ আৰু নে কি ৰাইজসকল ঠিকে আছেনে তেনেকৈ টিপি ৰুব লাগিব আৰু কাঁইট গছ আছে কাঁইট গছ ভাল কাম এটা কৰিছোঁ নে গছপুলি এটা ৰুই চাহো হ'ব আগলৈ কাঠো হ'ব কেনে ঠিকে আছে না চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব এইটো এটা ৰুম এইটো লাষ্ট আছে এইটো ৰুইয়া এইটো ৰুব নেকি এইটো এটা ৰুম ধুনীয়াকৈ এনেকৈ মাটিটো মিলাই লৈ
ইয়াতে ভৰাই দিম আৰু এইটো লাষ্ট আছে মই কিমানটা ৰুলোঁ আপোনালোকক দেখাই দি আছোঁ ভিডিঅ'টো চাই থাকিব প্ৰথমৰ পৰা লাষ্টলৈকে কেইটা কিমান ৰুলোঁ তেতিয়া অকণমান গছকি দিব লাগিব নহ'লে ঢিলা হৈ যাবতো হৈ গ'ল ৰুই দিলোঁ দেখাই দি আছোঁ মই আপোনালোকক সেইটো চাওক কৰি ৰুই দিলোঁ দেখিছে নাই মজা আছে ৰুই দিছোঁ এতিয়া কেইটা বুলি ৰুলোঁ দেখাই দি আছোঁ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব ব্লগ দেখাই দি আছোঁ সেইটোতো হৈ গ'ল সেইটোতো ধুনীয়াকৈ দেখাই দিছোঁ এইখিনি পুলি ৰুব লাগিব এখন চব হাবি হৈ গ'ল চব হাবি কাটিব লাগিব কাটি আকৌ ইয়াতে ৰুব লাগিব প্ৰথম এনেকৈ খুটি পুতি ল'বলগীয়া আছে দেখিছে নাই এইখিনি ৰুই থোৱা আছে এইখিনি হাবি কিবা কৰিব লাগিব কাটিব লাগিব হাবিখিনি পুলিকেইটা দেখাই দি আছোঁ মই ৰোৱা পুলিকেইটা এইটো প্ৰথম ৰোৱাটো এইটো দুটা হৈ গ'ল দুজোপা ৰুই দিছোঁ ডাঙৰ ডাঙৰ গছ আৰু ক'ত ৰুলোঁ এইখিনি চাহ পুলিখিনি হয় চাহ পুলিখিনি কেনেকুৱা লাগিছে ভালে লাগিছেনে এইজোপা মজা না মজা দেখিছেনে পুলি এইখিনি ৰুই থোৱা হৈ আছে এইখিনি ৰান্ধি থোৱা হৈ আছে এইখিনি ৰান্ধি থোৱা হৈ দিছেনে এইখিনি এইজোপা চাহ পুলি কাটিং পুলি গুটি পুলি ইয়াতকৈ ডাঙৰ হৈ যায় ন ঠোঙাটো দীঘল হয় আৰু ডাঙৰ হয় এইটো কাটিং পুলি যে এইটো ঠোঙাটো সৰু হয় অকণমান ৰিক্স হয় কাটিং পুলিটো গুটি পুলি ইমান ৰিক্স নহয় আৰু এইজোপা ৰুলোঁ 3-4জোপা 5জোপামান ৰুই দিলোঁ আৰু ঠিকে আছে না প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এণ্ড লাইক কৰি দিব এণ্ড কমেণ্ট কৰি দিব আজিলৈ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিছোঁ টাটা বাই বাই